নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। টলিউডৰ ৰাজকুমাৰ তথা তেলেগু ছবি জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰতিভাশালী অভিনেতা মহেশ বাবুৰ আজি ৪৮ সংখ্যক জন্মদিন। নিশাৰ পৰাই জন্মদিনৰ শুভেচ্ছাৰ বৰষুণ হৈছে। দেশৰ অগণন অনুৰাগী আৰু ফেন্স উদ্দাউল হৈ পৰিছে প্ৰিয় অভিনেতাগৰাকীক অপজা দিনৰ অলক জনাবলৈ। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে কেৱল মহেশ বাবুলৈ জন্মদিনৰ শুভকামনাৰে উপচি পৰিছে। এইগৰাকী মহান অভিনেতা কেৱল চিনেমাতেই হিৰো নহয়, ৰিয়েল লাইফতো এজন প্ৰকৃত হিৰো মহেশ বাবু। তেলেগু ফিল্ম উদ্যোগৰ একমাত্ৰ অভিনেতা যাৰ নাম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতাৰ তালিকাত ৮ বাৰ অন্তৰ্ভুক্ত হৈছে। এজন প্ৰকৃত মানৱদৰদী লোক যি ২খন গাঁও এডপ্ট কৰি চোৱা চিতা কৰি আছে আৰু ১০১০ জন হৃদৰোগীৰ অস্ত্ৰোপচাৰ কৰাইছে। তেওঁ এটা নন প্ৰফিট বেচৰকাৰী সংস্থাও পৰিচালনা কৰে। নিজৰ বছৰেকীয়া আয়ৰ ৩০% অধিক তেওঁ মানৱ সেৱাত খৰচ কৰে, কিন্তু এনেধৰণৰ কথাবোৰ নিজে কেতিয়াও ৰাজহুৱা নকৰে। দক্ষিণৰ অভিনেতাৰূপে ৫ বাৰকৈ জয় কৰিছে ফিল্মফেয়াৰ বঁটা। ৮ বাৰ নান্দি বঁটাৰে সন্মানিত হৈছে মহেশ বাবু। মহেশ বাবুৰ চাৰিলেৰু নিকেভাৰু ছবিখনে বক্স অফিচত ১,৯৩১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০২১ চনত অভিনেতা মহেশ বাবুৰ নেট সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১৫০ কোটি। মাহিলী প্ৰায় ২ কোটি টকা ইনকাম কৰে মহেশ বাবুৱে, আৰু প্ৰতিখন ছবিৰ বিনিময়ত মহেশ বাবুৱে পাৰিশ্ৰমিক লয় ২২ কোটি টকা। তদুপৰি প্ৰতিটো বিজ্ঞাপনৰ বাবে মহেশ বাবুৱে লয় ১ কোটি টকাৰো অধিক। এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।